নমস্কাৰ সকলোকে মই জুৰিয়ে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি আহি আছোঁ ধুনুৰ লগত বস্তিত। পৰি যাবা এফালে আহা। আৰু বস্তিত যাই আছোঁ মানে হাজবেণ্ডে যিহেতু আপোনালোকক মানে আগৰ ব্লগত মানে কৈছিলোঁ যে দেখাইছিলোঁ যে আমাক আলু ৰুইছিলে হাজবেণ্ডে। এতিয়া মানে কি আলু তুলিবৰে হ'ল। মই বস্তিত অহাই নাছিলোঁ, বহুত দিন হ'ল। আহিব পৰা সময়ো নাছিলে, মানে ঘৰত যেতিয়া আহিম বুলি ভাবোঁ তেতিয়া কিবা নহয় কিবা প্ৰব্লেম হয়। মানে ঘৰতো কাম থাকে, বাবুৰ লগত এনেকৈ আহিব নোৱাৰি, দিগদাৰ হয়। গতিকে আজি ভাবিলোঁ একদম মৰ্ণিং যাওঁ। মৰ্ণিং মানে এতিয়া 9টা বাজিল মাত্ৰ। এই 9টা বজাতে একদম পূৰা আহিছোঁ ধুনীয়াকৈ বাবুৰ লগত। ক'ত আহিছ? বক্সি নহয়, বস্তি। কাৰ এনেকৈ আহি ভাল লাগে বস্তিত ক'বচোন। আৰু এনেকুৱা বস্তি আছেনে আপোনালোকৰ? কমেণ্টত জনাবচোন। বস্তি মানে বহুত ভাল লাগে, আপোনালোকক দেখাই আছোঁ মই। এনেকৈ চিধাই যাই থাকা, নখচিবা। চাবা ৰ'বা। আহি পালোঁ আমি বস্তি। এইটোৱে হ'ল আমাৰ বস্তি। হাজবেণ্ডে আলু তুলিব আহি তাত আছে, মানে দূৰত আছে, মানে মাটি খান্দি আছে ট্ৰেক্টৰে, সেইকাৰণে তাত চাব গৈছে। আজি আপোনালোকক দেখাইছোঁ আমাৰ বস্তিত কি হৈছে, ধুনীয়াকৈ দেখাইছোঁ, চাই থাকিব। এইটো ঢাপত হৈছে সকলোবিলাক মানে নহৰু। এইটো ঢাপত সকলোবিলাক নহৰু। এনেকৈ জলকীয়াৰ পুলিও আছে এটা দুটা। এইবিলাক চাগে মা আৰু দেউতাই কৰিছে। আৰু এইটো ঢাপত আছে কিছুমান শাক পাচলি। এইবিলাক হ'ল বন্ধাকবি, এনেকৈ আৰু কিবা ৰুইছে নেকি মাহঁতে, এনেকৈ থৈ দিছে। ধনিয়া আছে, ধনিয়াৰ পাত। আৰু এইটো ঢাপত আছে অকল বন্ধাকবি, ফুলকবি। এইবিলাক ফুলকবি হৈ আছে, মানে ফুলকবিবিলাক মানে ভালদৰে হোৱা নাই, মানে মৰি গৈছে। এইবিলাক আছে আলু, বেহাৰ। এইফালে আমাৰ কিন্তু ৰঙালাও কিন্তু বহুত হয়, ৰঙালাও দিছে। এইবিলাক হ'ল ৰঙালাও, এইখিনি গোটেইখিনি ৰঙালাও। এইফালেও আছে নহৰু, এইফালে আছে বিন, এইফালে আছে নহৰু, ধনিয়াৰ পাত, জলকীয়াৰ পুলি। এইফালে এইবিলাক হ'ল বেহাৰ। আৰু এইফালে কুঁহিয়াৰ দেখিছেনে? আমাৰ কুঁহিয়াৰ, এইবিলাক হৈছে আমাৰ কুঁহিয়াৰ। আৰু ইয়াতে এইডাল হ'ল বিন গছ, মানে এনেকৈ চাং পাতি দিছে। বেঙেনাৰ পুলি চুলিও আছে, বিলাহী, বেঙেনা, লাওৰ পুলি। এইটোৱে হ'ল আমাৰ ধুনীয়া বস্তি। ইমান ভাল লাগে ন বস্তিত আহি এনেকৈ। আৰু মই মানে কি ৰাতিপুৱাৰ কাম হোৱাই নাই, মই ভাবিছোঁ আগতে বস্তিটো আপোনালোকক দেখাই দিওঁ। যিহেতু মানে কি আলুখিনি তুলিলে মানে দেখাব নোৱাৰিম, সেইকাৰণে ভাবিলোঁ আলুখিনি তুলি থাকোঁতে মই মানে কি বস্তু ষ্টাৰ্ট কৰি দিওঁ। কিন্তু বস্তু দিলে ইমান ধুনীয়া দেখা নাই। কুঁহিয়াৰ খাবা? কুঁহিয়াৰ পাপাক কাটি দিবা ক'বা। এই কুঁহিয়াৰ আৰু এইফালে এইটো কিহৰ পাত মই নাজানো বাৰু, কিবা এটা শাকে হয়। আপোনালোকে হয়তো দেখিলে চিনি পাব পাৰে। আৰু তাত মানে গাড়ীয়ে মাটি কাটি আছে। আমাৰ গুণুৱে বদমাছ কৰি আছে। বদমাছ কৰি কি আছে মানে সি পলিথিন লৈ আহিছে, মানে আলু নিবৰ কাৰণে। আমি ইয়াতে শাক লৈ যাম ন, লৈ থাকা ধুনীয়াকৈ থাকা। শাক
আছে এইফালে আছে খাদ্য মানে তেওঁ আলু তুলিব আৰু মই ধনিয়াৰ পাত তুলো অকণমান হৈছে গতিকে অকণমান তুলি লওঁ ঘৰত খাবৰ কাৰণে কৰি আছা তুমি তাতে কি কি আলু কি করবা কত নাই আর চোন পাপাই আলু তুলি আছে থৈ আহা আলু এইবিলাক চব আলুৱে আলু মম্মাছ কিয় কৰি আছ নো আইতা মাৰিব না আইতা মাৰিব না আইতা মামা ককা গৈছে আইতা মাৰিব না তোমাক আহিনে সি মানে যি দেখা পায় সেয়ে মানে চিঙি লৈ আছে মানে সৰুৱে হওক ডাঙৰে হওক যিহেতু নাজানে সিও মানে দেখিলে চিঙি আনে মম্মাছ কৰি আছ মম্মাছ নকৰে নহয় নকৰে আলু আছে আলু নালাগে তুমি আনিবা হ'ব আমি মূলা চিঙো আহা এইটো ল আৰু এইটো ল মূলা চিঙি ল'লোঁ আমি মূলা চিঙি ভাল লাগে এটা বাবুৱে চিঙিলে আৰু ময়ো চিঙিলোঁ যিহেতু ঘৰৰ শাক পাচলি চিঙি বহুত ভাল লাগে আৰু ময়ো চিঙি ল'লোঁ ধৰি ল এইটোৱেতো ঘৰে লওঁতে এইটো এটা ল লৈ থাকা শুনো আলু তুলবা আলু তুলছ আৰু তোলা পাপাৰ লগত আলু পাইছ না বনাই পাইছ ক'ত পাইছ আলু ইনকি দেখি দা এইটো আলু আৰু সেই থৈ দা এতে এইটোত থৈ দা পাপা এইটোত থৈছি না আৰু বেছি থাকা চাই থাকা ই আলু চ আলু তোলাই আহা মানে হাজবেণ্ডে নিজে খেতি কৰিছে নিজে খেতি কৰা আলু এইবিলাক হয় না আমি যাব ওলাইছোঁ নাগুন ক'ত যাবা এইফালে পৰি যাবা এইফালে নানা আছে হামা আছে পথাৰত তুমি মুনু না বাবু মুনু দেখিছে কি মুনু লগা আছে আৰু আমাৰ গুণু চুলিখিনি আপোনালোকক মই দেখাই আছো দেই মুনু নহয় দে গাই চৰি মুনু নহয় গাই বাবু হয় বাবু আমাৰ বাবুক ধুনীয়াকৈ চুলি তুলি বান্ধি দিলোঁ দি কিনে এতিয়া মানে কি ওচৰৰ মানে দাদাহঁতৰ ঘৰত যাব ওলাইছোঁ মানে সিহঁতৰ ঘৰতো মাতি আছে গতিকে মানে এতিয়া এনেই আৰু ফুৰিব যাওঁ বাবুৰ লগত গতিকে আপোনালোকক দেখাই আছোঁ চাই থাকিব চাব পৰা যা এয়া চানা হৈছে বাইদেউহঁতৰ এয়া দাঁত দি আছে মানে হাত এয়া ইমান মৰম লগা চাওকচোন
অৰ্চনা বাইদেউ ক'ত গ'লা তুমি এয়া হ'ল অৰ্চনা আৰু ইহঁতৰ ঘৰত আহিছোঁ মই আজি শুনো শুনো চিকিমিকি চালা না চনাই চনাই চাইছোঁ দেখোন কিয় বেয়া পাইছ আজি হৈছে অৰ্চনা আৰু অৰ্চনাহঁতৰ ঘৰত আহিলোঁ আজি মানে তাই মানে খুব মাতি আছে খুৰীমা আমাৰ ঘৰত আহা মানে ইহঁতৰ ঘৰত আহি এটা ব্লগ মানে বনাব লাগে তাই মানে বহুত জোৰ কৰি মাতি আছে আহিবলৈ আৰু আহি পোৱাৰ লগে লগে মানে বাইদেউ মানে অৰ্চনাৰ মাকে কিবা চাহ দিলে নহয় চাহ খোৱাতে ব্যস্ত হৈ গ'ল আৰু ওচৰৰ মানে মানে খোৱাখিনি দেখুওৱা নহ'ল ইহঁতৰ ঘৰতে এনেকৈ আহি গ'লোঁ পঢ়া পাতি কেনেকুৱা চলি আছে কলেজ যাই চাবি খবৰ কেইদিনমান অৰ্চনাহঁতৰ ছাগলী পোৱালি কি হৈছে মোৰ অৰ্চনাইটো মুনু না বাবু মুনু মুনু চাওঁ মুনু চাওঁ মুনু চাওঁ যাওঁ দেই আমি যাওঁ দেই না মুনু আমি যাওঁ না যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটোত ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'বিলাক সোনকালে পায় গতিকে কেনেকুৱা পালে জনাই দিব কমেণ্ট এটা কৰি বাই বাই